চৰকাৰে আঁচনি দিয়াত লাগি আছে। আমুক আঁচনি তামুক আঁচনি এইবোৰ অৰুণোদয় কিবা আঁচনি 1250 টকা 1500 টকা সেইবোৰ দিওঁত লাগি আছে। কিন্তু এখিনিমান মানুহ যে অসমৰ বাহিৰত আহি পেলাই খাটি কৰি খাই আছে, সেইখিনি কথা কিন্তু আজিলৈকে কোনো চিন্তা কৰা নাই। বছৰ বছৰ ধৰি পেলাই মতাই মাইকীয়ে অসমৰ বাহিৰত আহি কাম কৰি খাই আছে। এই মানুহখিনিৰ কাৰণে কিবা এটা ভাবিব লাগে এইখন চৰকাৰৰ। সেইবোৰ ভাবিবলৈ সময় নাই। কংগ্ৰেছে কি কৰিছে, এজেপিয়ে কি কৰিছে, আমি কি কৰিছোঁ, সি কি কথাবোৰ ক'লে, মানে চব হৈ গ'ল ছ'চিয়েল মিডিয়া এক্টিভিটি। ফেচবুকত আহিব লাগে, লাইভলি ক'ব লাগে কথাখিনি, লাইভত দি পেলাই আমুক কৰিলোঁ তামুক কৰিলোঁ সঁচাই মিছাই। কিন্তু সেই অসমৰ বাহিৰত যে এখিনিমান মানুহ মৰি আছে, সেইখিনি মানুহৰ কাৰণে অকণমান চিন্তা চৰ্চা কৰোঁ, সেইবোৰ খবৰ নাই। খালী পলিটিক্স খেলিব। এতিয়া জুবিন দাক লৈ পলিটিক্স খেলি আছে।